আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই শাহিনুৰ কুকিং কিচেন। মই আজি ভাপা পিঠা বা কেটলি পিঠাৰ ৰেচিপি লৈ আহিছোঁ। বহুত সহজতে বনাম আৰু স্পেচিয়েলভাৱে বুন্দা দি বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। পিঠাবিধ বনাবৰ কাৰণে মই লৈছোঁ চাউলৰ গুড়ি 2 কাপ। আপোনালোকে যিকোনো চাউলৰ গুড়ি ল'ব পাৰিব। বুন্দা লৈছোঁ আৰু গুড় লৈছোঁ। এতিয়া মই নিমখ দি দিলোঁ আধা চামুচ। এতিয়া মই অলপ অলপ কৰি পানী ছটিয়াই এইখিনি সানি ল'ম। পিঠাগুড়িখিনি অলপ সেমেকি যোৱা নিচিনা হ'ব লাগিব। ভালদৰে সানি লোৱা হৈ গ'ল। এতিয়া মই চালিবৰ কাৰণে এনেকুৱা এখন চালনি লৈছোঁ। এয়া মই গোটেইখিনি চালি লোৱা হৈ গ'ল। এইফালে মই ডেচকিত পানী গৰম হ'ব দিছোঁ। প্ৰথমতে প্লেটত মই পিঠাগুড়িখিনি দিছোঁ। তাৰপিছত মই বুন্দা দিছোঁ। আকৌ মই চাউলৰ গুড়ি ওপৰত দি লৈছোঁ। এয়া চাওক, আপোনালোকে এনেকৈ দিব। ৰেডি হৈ গ'ল। এতিয়া মই এনেকুৱা এখন কাপোৰত মোহাৰি লৈ এইফালে মোৰ পানীখিনি উতলি আছে। এতিয়া মই পিঠাখিনি চাকনিৰ এখন ওপৰত এনেকৈ মই দি ল'লোঁ। অকণমান লাহে লাহে প্লেটখন মই উঠাই ল'লোঁ। এতিয়া মই এখন ঢাকন মাৰি দি দিম। পিছত মোৰ পিঠাটো হৈ যাব। এয়া চাওক, মোৰ পিঠাটো হৈ গ'ল। মই আকৌ এটা এনেকৈ বনাই দেখুৱাইছোঁ। প্ৰথমতে চাউলৰ গুড়ি দিছোঁ। তাৰপিছত মই বুন্দাকেইটা দি দিছোঁ। আকৌ মই চাউলৰ গুড়ি দি দিলোঁ। যিহেতু ঠাণ্ডাৰ দিন, আপোনালোকে এনেকৈ গৰম গৰম পিঠা ৰাতিপুৱা গধূলি চাহৰ লগত বনাই খাব পাৰিব। বহুত টেষ্টি হয়। এবাৰ ট্ৰাই কৰিব আপোনালোকে। ট্ৰাই কৰি মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এতিয়া মই প্ৰেছাৰ কুকাৰত এটা বনাই দেখুৱাম। প্ৰথমতে দিছোঁ পিঠাগুড়ি। এতিয়া মই বুন্দা দি দিলোঁ। আকৌ মই চাউলৰ গুড়ি দি দিম। এয়া চাওক কেনেকৈ দিছোঁ। মোৰ এইটো ৰেডি হৈ গ'ল। এইফালে মই প্ৰেছাৰ কুকাৰত পানী গৰম হ'ব দিছোঁ। এইটো মই ভিডিঅ'ত দেখুওৱা নাই। পানীটো মোৰ গৰম হৈ গৈছে। এয়া চাওক, মোৰ কিমান জলদি হৈ গ'ল। মই দুটা পদ্ধতিতে বনাই দেখুৱাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।